সেইকাৰণে আমাক কেন্দ্ৰীয় চৰকাৰত যি এইবাৰ যিজনে ৰজা হয় তেওঁ যাতে আমাক এপ্লাই কৰিবলৈ জনায় যে আমাক এইবাৰ ILPৰ প্ৰয়োজন হৈছে। ILP থকাৰ পিছত এখন ৰাজ্যত বহুখিনি প্ৰব্লেম হ'ব পাৰে, যেনে ধৰক আপোনাৰ উন্নতিৰ ক্ষেত্ৰত বহুখিনি প্ৰব্লেম আহিব, উন্নতি সহজে অলপ শ্ল' হৈ যাব। কিন্তু যেতিয়া আমাক ষ্ট্ৰিক্ট ৰুলৰ দ্বাৰা অসমখনৰ যোনটো ILP ইউজ কৰা যায়, ষ্ট্ৰিক্ট পাৰ্মিশ্যনৰ দ্বাৰা আৰু কোনোবা যদি ব্যৱসায় ব্যৱসায় কৰিছে তেওঁক কি লাগে? প্ৰথম তেওঁক লাগে এটা চিকিউৰিটি, মানে হ'ল তেওঁক ৰক্ষণাবেক্ষণ। যদি অসম গভৰ্ণমেণ্টে যিজনে আমাৰ তাক লাভ দিয়াৰ বাবে তেওঁ যিহেতু ইনভেষ্ট কৰোঁতে লাভ লগাৰ কাৰণে সেই ৰাজ্যখনত যিটো কাম কৰোঁ তেওঁক চিকিউৰিটি প্ৰদান কৰি তেওঁক ব্যৱসায় কৰিব দিয়া যায়, তেওঁ নিজে উন্নতি হ'ব পাৰিব। লগতে আমাৰ কেৱল নিজৰ সংস্কৃতিৰ লগতে আমাৰ যুৱ শক্তি যোনটো আছে মানে সিহঁতে মানে কৰ্মসংস্থাপনো, লগতে আমাৰ যিবিলাক প্ৰব্লেম হৈ যায় আছে বৰ্তমান ফেচ কৰিছে মানুহে, সেইবোৰৰ পৰা মানে বহুখিনি হেৰিব। যিটো প্ৰজন বাংলাদেশৰ পৰা হওক বা আমাৰ ক'ব গ'লে যিবোৰ মানে বাহিৰা হেৰিৰ পৰা ভাৰতৰ পৰা আহিছে আৰু আমাৰ অসমখনত যিটো